ধন্যবাদ দীপক দা প্ৰথম কথাটোৱে হ'ল যে অসমীয়া জাতিটোৱে আচলতে বহু সময়ত জাতীয়তাবাদৰ আত্মৰক্ষাৰ বাবে আচলতে সংগ্ৰাম কৰিবলগীয়া হৈছে অসমীয়া জাতিয়ে সেই সংগ্ৰাম কৰিছে আজি আপুনি যেটো কথা ক'লে যে ইয়াত কোনোবাখিনি ৰাজনীতি কৰিবলৈ বিচৰা হৈছে নেকি বুলি আচলতে নিশ্চিতভাৱে আচলতে বিজেপি দলটোৱে ৰাজনীতি কৰিবলৈ বিচাৰিছে আৰু তাৰ আৰৰ আপুনি যদি চাবলৈ যায় তাৰ আৰৰ মূল কাৰণটো এইটো হ'ল যে হিন্দী ভাষীৰ লোকসকলৰ যি ভোট হিন্দী বলৰ যিখিনি ভোট সেই ভোটখিনি তেওঁলোকে বিজেপি দললৈ আনিব লাগে বিজেপিৰ প্ৰতি এই মানুহখিনিক আচলতে তেওঁলোকে আকৃষ্ট কৰিব লাগে এই মূল লক্ষ্যৰ উদ্দেশ্যলৈ আচলতে তেওঁলোকে এনেকুৱা এটা ধৰণৰ কাম কাজ কৰিবলৈ আগবাঢ়িছে এতিয়া আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে আমি কোৱা শুনিছো যে বেলেগতো পাতে অসম দিৱস কিন্তু ক'ত পাতিছে আপুনি কোৱাৰ দৰে ঠিক ময়ো শুনা নাই আজিলৈ যদি কৰবাত পাতিছে হেতু নাজানো কিন্তু কথাটো হ'ল যে আজি ৰাজভৱনৰ উদ্যোগতেই হওক তিনিচুকীয়াৰ নিচিনা এখন ঠাইত আজি মই স্পেসিফিকলি যদি তিনিচুকীয়া বুলি ক'বলৈ যাওঁ আসলতে তিনিচুকীয়া সদিয়া ডিব্ৰুগড় বা এই উজনি অসমৰ এতিয়াও বহুত ঠাই আছে আপোনাৰ য'ত মানুহে জাতীয়তাবাদক আজিও বুকুত ধৰি ৰাখিছে গম পাইছে শেহতীয়াকৈ ৰাজীৱ সদিয়াৰ মৃত্যুৰ পিছত আসলতে উজনি অসমৰ মানুহে জাতীয়তাবাদক কিমান দূৰলৈকে বুকুত শিপাই ৰাখিছে সেই কথাটো একদম স্পষ্টভাৱে প্ৰমাণ হৈ গৈছে আৰু সেইখিনিত হয়তো কোনোবাখিনিত আচলতে গেৰুৱা দলটো সংকিত হৈছে আৰু তিনিচুকীয়াত যেহেতু আচলতে তিনিচুকীয়াৰ দৰে এটা অঞ্চলত আচলতে আমাৰ থলুৱা মানুহৰ লগে লগে আচলতে বহুখিনি আচলতে ধৰক হিন্দীভাষী মানুহৰো তাত প্ৰভাৱ আছে তেওঁলোকৰ ভোট বেংক আছে তেওঁলোকৰ সংখ্যা যথেষ্ট বেছি আৰু গতিকে এই জাতীয়তাবাদী মানুহখিনি আৰু এই জাতীয়তাবাদী আৰু ৰাষ্ট্ৰীয়তাবাদী মাজত আসলতে কোনোবা এখিনিত আসলতে তিনিচুকীয়াৰ দৰে ঠাইৰ পৰা আসলতে যুঁজ এখন লগাবলৈ তেওঁলোকে যে চেষ্টা কৰিছে তেনেকুৱা ধৰণৰ আমাৰ অনুভৱ হৈছে আৰু আমাৰ স্পষ্ট কথা আসলতে এনেকুৱা ধৰণৰ দিৱস পাতি হিমন্ত বিশ্ব শৰ্মাই যে কৈছে অসমৰ বাহিৰত বহুত ল'ৰা থাকে তেওঁলোকে সাম্প্ৰদায়িক উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে উত্তেজনা কোনে সৃষ্টি কৰিবলৈ বিচাৰিছে উত্তেজনা তেওঁলোকে সৃষ্টি কৰিবলৈ বিচাৰিছে আজি আপুনি চাব পুলক গোহাঁই হওক পুলক চেতিয়া হওক তেওঁলোক কোন যোন তিনিচুকীয়াত মেইন অৰ্গেনাইজাৰ তেওঁলোকে যে বাজপেয়ী ভৱনত যে মিটিং পাতি যে তেওঁলোকে বিহাৰ দিৱস তিনিচুকীয়াত পতাৰ সিদ্ধান্ত ল'লে এই পুলক গোহাঁই পুলক চেতিয়া কোন তেওঁলোকেতো এটা সময়ত জাতীয়তাবাদৰ কথাৰে শিৰ ফুলাই ডিঙিৰ শিৰ ফুলাই তেওঁলোকে ভাষণ দিছিলে তেওঁলোক এটা সময়ত দুৰ্ঘুৰ জাতীয়তাবাদী মানুহ আছিলে আৰু সেই জাতীয়তাবাদী মানুহ কেইজনে এটা সময়ত যি কেইজন মানুহে জাতীয়তাবাদৰ কথা চিঞৰি কৈছিলে সেই কেইজন মানুহে আজি এটা ৰাষ্ট্ৰীয়তাবাদী দলৰ ওচৰত শৰণ লৈ আচলতে তেওঁলোকে বিহাৰ দিৱস লক্ষ্য টিকট আচলতে টিকট লক্ষ্য টিকট এমপি হোৱাৰ লক্ষ্য তেওঁলোকৰ লক্ষ্যই হ'ল যে তেওঁলোকে গেৰুৱা দলটোৰ যিসকল উচ্চ পৰ্যায়ৰ নেতা তেওঁলোকক আচলতে সন্তুষ্ট কৰিব লাগে তেওঁলোকৰ ভোট বেংক বঢ়াব লাগে আৰু তাৰ পৰা আচলতে তেওঁলোকে জাতীয়তাবাদৰ নাম লৈ এটা সময়ত যিহেতু তেওঁলোক নেতা হ'ল জাতীয়তাবাদৰ নাম লোৱাৰ পিছত তেওঁলোকক আচলতে অসমৰ ৰাইজে চিনি পালে আৰু এতিয়া সেই জাতীয়তাবাদক আচলতে তেওঁলোকে বুকুত গুৰ মাৰি এটা ৰাষ্ট্ৰীয় শক্তিৰ ওচৰত তেওঁলোকে আচলতে মূৰ পুলুকা মাৰি এনেদৰে অসমত বিহাৰ দিৱস নিশ্চয় যিটো গ্ৰহণযোগ্য নহয় মানে চাওক আজি আমাৰ স্পষ্ট কথা যে অসমত আচলতে এনেকুৱা ধৰণৰ মানুহৰ মাজত বিভেদ সৃষ্টি কৰিব পৰা কোনো অনুষ্ঠান বা এনেকুৱা ধৰণৰ আচলতে পালন কৰিবলৈ দিয়া নহ'ব বিশেষকৈ ৰাজনৈতিক দলৰ ছত্ৰছায়াত ৰাজনৈতিক কোনোবা নেতাৰ ছত্ৰছায়াত বা ৰাজনৈতিক দলৰ ছত্ৰছায়াত আজি আপুনি যিটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে এই বিষয়টোক লৈ বাৰে বাৰে যে সংবাদ মাধ্যমত কৈ আছে মানে এই বস্তুটোক জাষ্টিফাই কৰি কৈ আছে যে এইটো হ'ব পাৰে এইটো হ'লে একো বেয়া কথা নহয় বেলেগতো হয়তো অসমত হয়তো কি ডাঙৰ কথা আজি চাব আমাৰ ষ্টুডিঅ'ত মোৰ কাষতে যিজন মানুহ বহি আছে তেখেত সুদীৰ্ঘ 15 বছৰ অসমত থাকিলে তেখেতে অসমীয়া ভাষাটো ক'বলৈ নিশিকিলে আজি আপুনি যদি সাউথৰ এখন ষ্টেটত গৈ যদি আপুনি সাউথৰ এখন ষ্টেটত গৈ যদি এনেকুৱা এটা পৰিৱেশত গৈ যদি আপুনি সাউথৰ এটা যিকোনো এখন ষ্টেটৰ যিকোনো এটা টিভি মজিয়াত যদি আপুনি যদি বহি অসমীয়া কথা যদি কৈ থাকে এনেদৰে আপুনি মুকলি মনে কৈ থকা আপুনি সাহস কৰিব নোৱাৰে আপোনাৰ সাহস নাথাকিব যে আপুনি 15 বছৰ আপুনি ধৰি লওক আপুনি তেলেংগানাতে থাকিলে 15 বছৰ মই তেলেংগানাত থাকিলো অথচ মই তামিল ভাষাটো শিকিব নোৱাৰিলো বুলি অন্তত আপুনি তেলেংগানাৰ টিভি ষ্টুডিঅ'ৰ মজিয়াত বহি আপুনি কৈ আহিবলৈ সাহস নকৰে কিন্তু আজি দাদাই আমাৰ সন্মুখৰ আগত কৈছে যে মই 15 বছৰ থাকিলো 15 বছৰ থাকি মই অসমীয়া ভাষাটো আয়ত্ত কৰিব নোৱাৰিলো মই যিখিনি জায়গাত থাকো সেই জায়গাখিনিত আচলতে অসমীয়া ভাষাটোৰ প্ৰচলন কম বা অসমীয়া ভাষাটো নচলে যাৰ কাৰণে আচলতে অসমীয়া ভাষাটো শিকাত মোৰ প্ৰব্লেম হৈছে বা অসমীয়া ভাষাটো আজিলৈকে মই আয়ত্ত কৰিব পৰা নাই তেখেতে যে বাৰে বাৰে কৈছে চিএম ছাৰ দেখ ৰাহে তেখেতে কিয় কৈ আছে তেখেতে ক'ত সাহসটো পাইছে তেখেতে জানে যে তেখেতলোকৰ পাছফালে
আচলতে বিজেপি দলটো থিয় হৈ আছে তেখেতলোকৰ পাছফালে হিমন্ত বিশ্ব শৰ্মা থিয় হৈ আছে আৰু এজন মুখ্যমন্ত্ৰী যেতিয়া থিয় হৈ থাকিব পাছফালে তাৰপিছত আৰু কোনো চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই কিন্তু কথাটো হ'ল আজি যে আমাৰ ভাষাটো অসমীয়া ভাষাৰ যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হ'ল চৰকাৰে একদম বিয়াগুম প্ৰচাৰ কৰিলে যে আমাৰ ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে এতিয়া আৰু আমি ভাষিক সংকটলৈ ভাষাৰ কথাক আমি সংকটলৈ চিন্তা কৰিবলগীয়া বিশ্ব দৰবাৰলৈ উৰা মাৰিলে কিন্তু আজি ভাষাৰ কেনেকুৱা এটা সংকট সৃষ্টি হৈছে ইয়াৰ প্ৰমাণ জ্বলন্ত প্ৰমাণ এই ষ্টুডিঅ'ৰ পৰা অসমৰ ৰাইজে দেখি আছে যে আজি অসমত অসমীয়া ভাষাটো কিমান সংকটত ভুগিবলগীয়া নিষিদ্ধ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া মানুহক ভাল লগাবলৈ তেওঁ যিমানেই কথা নকওক কিয় তেওঁ নিজেই প্ৰমাণ কৰি গৈ আছে আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেতো অসমীয়া ভাষাৰ APSCৰ যিখন বাধ্যতামূলক কাকতখন প্ৰত্যাহাৰ কৰি দিলে তেওঁ অসমীয়া ভাষাৰ বাধ্যতামূলক কাকতখন কিয় প্ৰত্যাহাৰ কৰিবলগীয়া হ'ল এই হিন্দী বলাৰ ভোটৰ স্বাৰ্থত যাতে বিহাৰৰ পৰা আহি উত্তৰ প্ৰদেশৰ পৰা আহি এই অসমৰ অসমীয়া ল'ৰা ছোৱালীকেইটাই হৈ থকা আজি এই ACS APS পদকেইটাও যাতে বাহিৰৰ মানুহখিনিক দিব পাৰে তাৰ কাৰণে তেওঁ বাধ্যতামূলক কাকতখন নোহোৱা কৰি দিলে তাৰপিছত কি হ'ল সেই বাধ্যতামূলক কাকতখন নোহোৱাৰ কাৰণে আজিৰ দিনত বিভিন্ন আজি বিহাৰৰ পৰা আহি কোনোবাই আহি APS হ'ব পাৰিব তাত আপোনাৰ মাজতে ওলাইছিলে যে পাৰ্মানেণ্ট PRCও আপোনাৰ বাধ্যতামূলক নোহোৱা কৰি দিছে গতিকে হিন্দী বলাৰ স্বাৰ্থত হিন্দীভাষী ভোটৰ স্বাৰ্থত তেওঁলোকে এনেকুৱা কিছুমান জাতি ধ্বংসী সিদ্ধান্ত লৈ আছে এনেকুৱা কিছুমান জাতি বিৰোধী সিদ্ধান্ত লৈ আছে যিসমূহ সিদ্ধান্ত দেখি যদি আজিও আমি শুই থাকোঁ আজিও যদি আমি মাত নেমাতোঁ তেতিয়াহ'লে অনাগত সময়ত আচলতে কোনো ধ্ৰুপদী ভাষাৰ মৰ্যাদাই আচলতে ভাষাক বচাব নোৱাৰে যি জাতিৰ মৰ্যাদাই আচলতে অসমীয়া জাতিক বচাব নোৱাৰে এইটো স্পষ্ট কথা গতিকে প্ৰতিটো দল সংগঠন সকলোৰে আদৰ্শ বেলেগ হ'ব পাৰে সকলোৰে কথা বেলেগ হ'ব পাৰে কিন্তু অসমত থকা প্ৰত্যেকটো দল সংগঠনে আচলতে এই বিষয়টো বুলি নহয় এনেকুৱা ধৰণৰ সেনচিটিভ বিষয়সমূহৰ বিৰোধিতা কৰিব লাগে যাতে অসমত যাতে আমি যাতে আৰু দ্বিতীয় এদিন যাতে এই বিষয়সমূহক লৈ এনেদৰে আমি আলোচনা কৰিবলগীয়া নহয় আৰু যাতে এজন হিন্দীভাষী লোকে তেখেতে 15 বছৰ অসমত থাকি অন্তত এনেকুৱা এটা পৰিৱেশ যাতে সৃষ্টি নহওক যে মই 15 বছৰ অসমত থাকিলোঁ কেৱল বেপাৰী কৰিলোঁ অসমীয়া ভাষাটো ক'বলৈ নিশিকিলোঁ গতিকে এনেকুৱা এটা পৰিৱেশ অহাটো সঁচাকৈ আমাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক প্ৰতিৰোধ গঢ়ি তুলিব লাগিব সাধাৰণ জনতাই মই এটা কথা কৰিম মানে এখেতে যে অসমীয়া ভাষাটো নাজানো বুলি ক'লে তেখেতে যেতিয়া 15 বছৰ থাকি যদি অসমত থাকি যেতিয়া ভাষাটো নাজানিলে তেখেতে নিশ্চয় অসমত থাকি তেখেতে ভূপেন হাজৰিকাক চিনি নাপায় জ্যোতিপ্ৰসাদক চিনি নাপায় বিষ্ণু ৰাভাক চিনি নাপায় মণিৰাম দেৱানক চিনি নাপায় পিয়লি ফুকনক চিনি নাপায় অসমৰ ইতিহাসৰ এই বৰ্ণাঢ্য পুৰুধা ব্যক্তিসকলক তেওঁলোকে চিনি নাপায় এই ব্যক্তিসকলক চিনাকি কৰি দিবলৈ তেওঁলোকে আজি আপোনালোকে শিল্পী দিৱস পাতক আজি আপোনালোকে বিষ্ণু ৰাভা দিৱস পাতক আজি আপোনালোকে এনেকুৱা কিবা অনুষ্ঠান পাতক যাতে অসমীয়া আৰু আপোনালোকে যাতে মিলি জুলি যাতে আমি যাতে অসমত থাকিব পাৰোঁ আপোনালোকে এনেকুৱা এটা পদক্ষেপ লওক যাতে আপোনালোকে অসমীয়া ভাষাটো শিকিব পাৰে এনেকুৱা এটা পদক্ষেপ লওক যাতে আপোনালোক যে অসমৰ প্ৰতি দায়বদ্ধ অসমীয়া ভাষাটোৰ প্ৰতি দায়বদ্ধ অসমৰ মানুহখিনিয়ে যাতে গম পাব পাৰে তেনেকুৱাটো একো নাই গতিকে জ্যোতিপ্ৰসাদক চিনি নোপোৱা বিষ্ণু ৰাভাক চিনি নোপোৱা ভূপেন হাজৰিকাক চিনি নোপোৱা কোনোবা মানুহে যদি আহি অসমত কয় আমিতো কৰিমেই বুলি তেতিয়াহ'লে অসমীয়া হিচাপেতো আমি মানি ল'ব নোৱাৰিম এইটো আমাৰ স্পষ্ট কথা মানে এতিয়া এখেত যে অৰ্গেনাইজাৰ বহি আছে এওঁলোক যিকেইজন অৰ্গেনাইজাৰ যিকেইজন আচলতে অনুষ্ঠানটোৰ উদ্যোক্তা তেওঁলোকে অসমৰ ইতিহাস নাজানে তেওঁলোকে অসমৰ ইতিহাস লুটিয়াই চোৱা নাই অসমৰ বৰ্তমানো নাজানে তেওঁলোকে ইতিহাসো নাজানে তেওঁলোকে যদি ইতিহাস যদি জানিলেহেঁতেন আজি ষ্টুডিঅ'ত আহি এনেকুৱা এটা কথা ক'বলৈ তেওঁলোকে সাহস নকৰিলেহেঁতেন আৰু যদি বিজেপি দলটোৱে যদি আচলতে এওঁলোকৰ দৰে মই এখেতসকলক আচলতে দুখ দি লাভ নাই আজি এওঁলোকক দুখ দি লাভ নাই এটা কাৰণে এওঁলোকে কাৰ ছত্ৰছায়াত কামটো কৰি আছে এজন অসমীয়াৰে ছত্ৰছায়াত কাম কৰি আছে আৰু সেইজন অসমীয়া হ'ল হিমন্ত বিশ্ব শৰ্মা গতিকে এজন অসমীয়াৰ ছত্ৰছায়াত এজন অনা অসমীয়াই যদি অসমীয়া জাতিটোক ধ্বংস কৰিবলৈ যদি কিবা কাম কৰে তেতিয়াহ'লে আমি অসমীয়া মানুহজনকে গালি পাৰিব লাগিব আচলতে অনা অসমীয়াজনক গালি পাৰি লাভ নাই এতিয়া কথাটো হ'ল তেখেতলোকে যিহেতু ইতিহাস নাজানে তেখেতলোকে হয়তো দেখা নাই অসমত আগত কি পৰিস্থিতিৰ সৃষ্টি হৈছে ভাষাৰ কাৰণে বা জাতি ৰক্ষাৰ কাৰণে বা কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে তেখেতলোকে আচলতে লাইটলি কথাটো কৈ দিব পাৰে কিন্তু অসমীয়া মানুহৰ মই ক'লোৱেই যে ৰাজীৱ সদিয়াৰ মৃত্যুৰ পাছত আকৌ এবাৰ প্ৰমাণ হৈ গ'ল যে অসমীয়া মানুহে জাতীয়তাবাদটো কিমান বুকুৰ মাজলৈকে শিপাই ৰাখিছে আৰু তেনেকুৱা এটা পৰিস্থিতিত যদি হিমন্ত বিশ্ব শৰ্মাই কেৱল হিন্দী বলয়ৰ ভোটৰ স্বাৰ্থত যদি আচলতে এনেকুৱা কাম কৰিবলৈ যায় তেতিয়াহ'লে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসমৰ যিমানসমূহ জাতীয় দল সংগঠন আছে যিমানসমূহ আঞ্চলিক ৰাজনৈতিক দল আছে সকলোৱে আচলতে একেলগে একেমুখে ৰাজপথলৈ ওলাই অহাৰ দৰকাৰ আছে বুলি এনেকুৱা ধৰণৰ আচলতে প্ৰগ্ৰেমৰ এনেকুৱা ধৰণৰ আচলতে এইসমূহ বিষয়বস্তুক প্ৰতিৰোধ কৰি তোলাৰ প্ৰয়োজন আছে বুলি চৰকাৰে ভাবিবলৈ বাধ্য হ'ব ভৱিষ্যতে এক্সেক্টলি কথাটো সেইটোৱে